শয্যাপদৰ লগত বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন, ৰামায়ণ পণ্ডিতৰ অন্নপুৰাণ আৰু নাট সাহিত্যৰ মাজতো অসমীয়া ভাষাৰ প্ৰত্নৰূপৰ নিদৰ্শন পোৱা যায়। অসমীয়া ভাষাৰ স্বতন্ত্ৰ ৰূপৰ প্ৰথম নিদৰ্শন পোৱা গ্ৰন্থখন হৈছে হেম সৰস্বতী প্ৰহ্লাদচৰিত। অসমীয়া ভাষাৰ প্ৰত্নৰূপী সাহিত্য চৰ্যাপদ আৰু সকলো ভাৱ প্ৰকাশ কৰিব পৰা উচ্চ সাহিত্যিক গুণযুক্ত প্ৰহ্লাদচৰিতৰ মাজৰ সময়ছোৱাত অনেক সাহিত্য ৰচনা হোৱাৰ প্ৰবল সম্ভাৱনা নুই কৰিব নোৱাৰি। প্ৰহ্লাদচৰিতৰ ৰচনাৰ সময়ৰ পৰা আজি পৰ্যন্ত অসমীয়া ভাষাত ধাৰাবাহিকভাৱে সাহিত্য ৰচনা হৈ আহিছে। বিভিন্ন সময়ত বিভিন্ন ধাৰা বা নব্য দৰ্শন চিন্তাৰে সমৃদ্ধ হৈ অসমীয়া ভাষাই ক্ৰমবিৱৰ্তনৰ ইতিহাসৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। এতিয়া আলোচনা কৰোঁ অসমীয়া ভাষাৰ ভাষিক নামকৰণ। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা নব্য ভাৰতীয় স্তৰত মাগধী প্ৰাকৃতৰ পৰা মাগধী অপভ্ৰংশৰ মাজেদি নব্য ভাৰতীয় স্তৰত জন্ম লাভ কৰা অসমীয়া ভাষাটোৱে এই অভিধা লাভ কৰাৰ মূলতে হৈছে এই ঠাইখনৰ নাম। দশম একাদশ শতিকাত এই ঠাই কামৰূপ নামেৰে প্ৰখ্যাত আছিল আৰু এই সময়ত এই অঞ্চলৰ ভাষাটোক নিশ্চয় কামৰূপী ভাষা হিচাপে প্ৰচলিত আছিল। হেম সৰস্বতীৰ হাতত স্বতন্ত্ৰ ৰূপত প্ৰকাশ পোৱাৰ পাছত অসমীয়া সাহিত্যৰ সোণালী যুগৰ স্ৰষ্টা শংকৰদেৱৰ লিখনিত অসম নামটো প্ৰথমবাৰৰ বাবে পোৱা যায়। অসম শব্দৰ লগত ইয়াৰ প্ৰত্যয় যোগ কৰি ইয়াৰ বাসিন্দা আৰু ভাষাটোক বুজোৱা হৈছে। অসম শব্দটো মূলতঃ ইয়াৰ অজেয় বাসিন্দা আহোমসকলৰ দান বুলি অধিক সংখ্যক পণ্ডিতে মত পোষণ কৰিছে। ঠাইখনৰ নাম অনুসৰি অন্যান্য ঠাইৰ ভাষায়ো ঠাইখনৰ নামেৰে পৰিচয় লাভ কৰে। উদাহৰণস্বৰূপে পশ্চিমবংগত বঙলা, মিথিলাত মৈথিলী, উৰিষ্যাত উৰিয়া আদি। সেই একেধৰণে অসমীয়া ভাষাটো অসম ঠাইখনৰ নাম অনুসৰিয়ে হৈছে।